আজি এটা বহুত গেহেৰা জেগাত আহিছোঁ। আজি মোৰ লগত আছে মিষ্টাৰ মেক্স। তো কেনেকুৱা লাগি আছে ভাই আজি এই জেগাটোত আহি তোমাৰ? আজি অলপ ইভিনিঙে হৈ গ'ল আমি আহি পাওঁতে। আমাৰ লগত ৰজাত ভাই আছে। ৰজাত ভাই বহুত পিছ পৰি গ'ল, হাইপাৰলেপছ বনাই আছে। তো আপোনালোকক দেখাওঁ জেগাটো ভালকৈ। ভাই জেগাটো কেনেকুৱা লাগিছে তোমাৰ? বঢ়িয়া ব্ৰ। কেনেকুৱা ভাই কেনেকুৱা লাগি আছে তোমাৰ? এক্সপিৰিয়েঞ্চটো কোৱা তোমাৰ, আমাৰ অসমৰ ৰাইজক এক্সপিৰিয়েঞ্চটো কৈ দিয়া ভাই। বহুত ধুনীয়া বে ভাই। ইয়াত অলপ ঠাণ্ডা ঠাণ্ডা বতাহ এটাও দি আছে। এইখন আমাৰ থাৰ্ড এন্ট্ৰেন্স নেকি? মেহফিলটোৱে গেহৰা ভাই। यार पर नजारा तो की गहरा है। बहुत गहरा। 1 BHK पे यहाँ पे क्वालिटी सो ना। জেগাতে কিন্তু আপোনালোকে দেখা পাই আছে। তো এইটো এটা মানে হিষ্টৰিকেল প্লেচ। এইটো চাই মানে তাজমহল বনাইছিলে। তো গাইজ আপোনালোকে দেখা পাই আছে মোৰ বেকত এইটো হুমায়ুন ষ্টম্প। তো এতিয়া আমি অলপ ভিতৰৰ পিনে যাওঁ। আপোনাৰ তলৰ নাজাৰা দেখা পাই আছে। ইয়াত মানে এই মোগলৰ দিনৰ এই চব আছিলে মানে কবৰস্থানবিলাক আছে। তো চাওক আপুনি গাইজ মোৰ বেকত দেখা পাই আছে। তো যাওঁ অকণমান ভিতৰত আগবাঢ়ো। তো ভিতৰত যাই কেনে চাওঁ কি আছে। এই চিটি বজাই দিলে গাইজ চাগে আমি বাহিৰত যাব লাগিব এতিয়া। তো আমি অলপ ভিতৰ এইফালে আছে ভাই, অলপ আগৰ পিনে যাব লাগিব। আমাৰ মানে আহোঁতে অকণমান লেট হৈ গ'ল। চ' মানুহবিলাক দৌৰা দৌৰি লাগি আছে। ভিতৰত যাওঁ, অকণমান আন্ধাৰ আছে। ইপিনে চাৰিওপিনে আছে, সিফালেও কবৰস্থান আছে। মাজত চাগে মাজৰটো চাগে এইকেইটা আছে। দৌৰা দৌৰি লগাই দিছে বেবাল চব। আন্ধাৰে হৈ গ'ল এতিয়া। এইটো আপোনাৰ দেখা পাই আছে চেণ্টাৰত।